চাকৰি পোৱাৰ আনন্দতে শ্বিলঙলৈ ফুৰিবলৈ গৈছিল পেয়সীৰ সৈতে। নিষ্ঠুৰ নিয়তিয়ে কাঢ়ি নিলে নীলোৎপল আৰু গাৰ্গীৰ প্ৰাণ। চাকৰিত যোগদানৰ এদিন পূৰ্বেই কৰুণ মৃত্যুক আঁকোৱালি ল'লে নীলোৎপল আৰু গাৰ্গীয়ে। এক শোকাবহ পথ দুৰ্ঘটনাত মুহূৰ্ততে হেৰাই গ'ল দুটাকৈ সুন্দৰ ভৱিষ্যত। বন্ধু বান্ধৱীসকল, শ্বিলঙলৈ ফুৰিবলৈ গৈ দুৰ্ঘটনাত পতিত হৈ কৰুণ মৃত্যু হয় প্ৰেমিক প্ৰেমিকাৰ। জনম জনমলৈকে এক হোৱাৰ সপোনবোৰ সপোন হৈ ৰৈ থাকিল নীলোৎপল আৰু গাৰ্গীৰ। চাকৰিত যোগদানৰ এদিন পূৰ্বেই অজান দেশলৈ গ'লগৈ নীলোৎপল দুৱৰী। বন্ধু বান্ধৱীসকল, মেঘালয়ৰ ৰিভৌ জিলাৰ চাংবাংলাত গুৱাহাটী শ্বিলং সংযোগী ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত নিহত মৰাণৰ ২ নং সৰুপথাৰ গাঁৱৰ নীলোৎপল দুৱৰী আৰু মৰাণৰ জ্যোতিপুৰ গদাধৰ সিংহ পথত গাৰ্গী চুতীয়া। বন্ধু বান্ধৱীসকল, অৱশেষত তেখেতলোকৰ আত্মাই যাতে সদ্গতি লাভ কৰে তাৰে ভগৱানৰ ওচৰত কামনা কৰিলোঁ। যদি আপোনালোকে আজিৰ এই ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব আৰু এটা কমেণ্ট কৰি তেখেতলোকৰ আত্মাৰ সদ্গতিৰ বাবে আপুনি এটা কমেণ্ট কৰিবলৈও নাপাহৰিব আৰু ভিডিঅ'টো আপোনালোকে খুব বেছি শ্বেয়াৰ কৰি দিব। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে এৰিলোঁ।